হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰো ভাল। এতিয়া মই পাকঘৰত আহিলোঁ। যি গেলা গৰম পৰিছে নহয়, ভাত ৰান্ধিব মনে নাযায়। আপোনালোকৰ বাৰু কেনেকুৱা লাগে নাজানো। মোৰ ভাত বনাবলৈ একেবাৰে মন নাযায়, খাবও মন নাযায়। গতিকে মানুহকেইজনৰ কাৰণেতো বনাব লাগিব। যি গৰম, গলেদি একেবাৰে ঘাম ওলাই আহিছে। মানে নবনালেও উপায় নাই, বনালেও কষ্ট। মানে কি কৰোঁ, বনাবতো লাগিবই। ছোৱালী মানুহৰ জীৱন। গতিকে এই লোকেল আলু আছিল, লোকেল আলু আৰু লোকেল কণী মানুহজনে গাঁৱৰ পৰা আনিছে আৰু ইয়াকে আজি বনাম বুলি ভাবিছোঁ। আৰু গতিকে হাৰা কাটা একোৱে নাই। ল'ৰা ছোৱালী দুটাইও কণী ভাল পায়। এয়ে বনাম আজি, গাঁৱৰ পৰাই অনা লোকেল কণী আলু। আৰু এয়া মই ভাজি লৈছোঁ, ভাজি লৈ কিনে আৰু আলুখিনিও মই ভাজি ল'ম। আৰু মই এই গৰম বন্ধত গাঁৱত যাম বুলি ভাবি আছোঁ। আৰু স্কুল বন্ধ গতিকে গৰম বন্ধত যাম। আৰু গৰম বন্ধত মই গাঁৱৰ পৰিৱেশত অলপমান ভিডিঅ' বনাই আপোনালোকক দেখাম। এতিয়া মই এই কোৱাৰ্টাৰত আছোঁ, নগ'লেও মানে ভাল নালাগে। এই একমাহ বন্ধ কি কৰি থাকিম, ৰুমৰ ভিতৰতে সোমাই থাকোঁ আৰু বন্ধ নাপাওঁৱেই। এতিয়া নগ'লে উপায় নাই। গৰম বন্ধৰ এই জুলাই মাহটোতে আৰু এনে বন্ধ নাপাওঁ। আজিকালি ঠাণ্ডাৰ বন্ধ নাপায়। আমি আগতে পঢ়ি থাকোঁতে ঠাণ্ডাৰ বন্ধ, গৰমৰ বন্ধ গোটেই পাইছিলোঁ। এতিয়াতো নাপায় সেইটো সেইকাৰণে গৰমৰ বন্ধতে যাব লাগিব। আৰু মাহঁতৰ তাত মানে গাঁৱত অলপ গছ গছনি আছে, বতাহ চতাহ লাগে গাত। ইয়াতে গৰমত মানে উটি যাব লাগে। ইয়াতে চাটৰ গৰম, গছ গছনি বিশেষ নাই। এনেই অলপ চলপ মোৰ কোৱাৰ্টাৰত আছে দুই এডাল গছ। গতিকে এয়া আলুখিনিও মই ভাজি লৈছোঁ লগতে, আৰু এইখিনি বনাই ল'ম। লৈ কিনে ল'ৰা ছোৱালী দুটাই আছে, টিভি চাই আছে। সিহঁতকো ফেন লগাই দি টিভি চাই থাকিব দিছোঁ, নহ'লেবা আৰু ঘামচি ওলাই যাব। আৰু ৰ'দত গ'লেওতো ক'বই নালাগে। গতিকে সিহঁতক টিভি দি থৈ দিছোঁ। আৰু মই এয়া ভাত পানী বনাই আছোঁ। কালাৰটো চাওকচোন। ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈকে এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহ আৰু সাহস পাম। গতিকে আজিলৈ ইয়াতে এৰিলোঁ। বাই বাই।